friends, welcome back to my channel. আজি হল সৰস্বতী পূজা আপোনাৰ সকলোৱে জানে যে আজি সৰস্বতী পূজা কিন্তু আজি ৰাতিপুৱা মানে কালিতে আৰম্ভ হৈছে সৰস্বতী পূজা কালি গধূলিৰ পৰা আৰম্ভ হৈছে আৰু আজি ৰাতিপুৱা আছে 9টা 57 লৈকে আছে সৰস্বতী পূজা সেইকাৰণে মই কলেজত যোৱাৰ হলনি ঘৰতে ইহিনি হাত কৰিলো বাকি কলেজত যাম বাৰু কিন্তু মই মোৰ কৰনিয়া হিন্দি মই ঘৰতে কৰি ললো বাৰু আপোনালোকে যদিও জানে পিছে ঘৰতে কৰিছে সকলোৱে বাৰু যদি কিছুমানে সকলোৱে যদি কিছুমানে মানে কলেজত যদি হলকান্তে কয় হিনা নহয় সবে বেলেগ বেলেগ যাব কৰিছে আৰু না বাৰু যি কি নহওক আপোনালোকক বলক মোৰ একেলগে পূজা হিন্দি কৰো এতিয়া মই ঘৰৰ পৰা অলপমান বহি কাগজ লৈ কিনে মানে সৰস্বতী মাৰ মানে শ্ৰী চৰণত দিম আৰু পূজাত থালিটো লৈ কিনে ঘৰৰ পৰা ওলালো ঘৰৰ পৰা ওলাই কিনে এতিয়া মই মোৰ মন্দিৰত এতিয়া মই তাতে চাকি বন্তি দি ধূপ ধুনা জ্বলাই পূজা কৰিম ঘৰতে আৰু বৰ্তমান বাজিছে 9টা সো এতিয়া মই পূজাত বহিলো আৰু সকলোকে ক'লো যে মোৰ মন্দিৰটো চাই নাখাইব আপোনালোকে কাৰণ মোৰ মন্দিৰটো বৰ্তমান বনোৱা হোৱা নাই সেইকাৰণে মই এতিয়া এনেকৈ চাকি থাকিব লাগিছে বাৰু ভগৱানকতো বিচাৰিলে চবতে পায় ন সৰু মন্দিৰ ডাঙৰ মন্দিৰত কোনো কথা নাই সকল মই অলপমান সময়ৰ অভাৱৰ কাৰণে মই সকলো মানে প্ৰত্যেকটো কামেই আপোনালোকক দেখাব নোৱাৰিলোঁ যদিও লাষ্টত মই দেখাইছোঁ মই কি কৰিছিলোঁ আৰু বাৰু এতিয়া মানে অলপমান মোৰ দেৰিও হৈছে কলেজলৈ বুলি কিন্তু অলপমান সময়ৰ অভাৱৰ কাৰণে মই মানে কি কৰিছোঁ ভালকৈ দেখাব নোৱাৰোঁ কিন্তু তথাপিতো মই যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু এতিয়া আমি ওলাব লাগে কলেজত যাব লাগে নহয় বাৰু বলক ওলাই আহিছোঁ তো গাইজ এতিয়া ওলাই কিনে যাওঁ আৰু কলেজত গ'লে চব বলক চাওঁ কি হয় অলপমান দেৰি হ'ল বাৰু 12টা বাজি গ'ল আকৌ নাই আৰু গাইজ নে কি কয়ে অলপমান দেৰি হ'ল আৰু অলপমান গধূল হ'বেই গধূল নহয় চৰি অলপমান দেৰি হ'বেই আৰু মই বাবু মিলি কিনে আৰু খোজকাঢ়ি গৈ আছোঁ বৰ্তমান মানে আমাৰ ইয়াৰ পৰা গাড়ী নাপায় নে অলপমান আগত গ'লে যাব লাগে যাতে চকটো আছে আমাৰ চ' সেনেকৈ যাই থাকোঁতে আকৌ আমাৰ আগত দেখি পাৰা সৰু সৰস্বতী কেইটামান আহিছিল এনেকৈ সিহঁতকো লগ পালোঁ একবাৰ ভাল লাগিল বাৰু সৰু চলিয়ে মানে মোৰো সৰু কালৰ কথা মনত পৰিছে বাৰু এনেকৈ আৰু সিহঁততো অলপমান ভিডিঅ' যদি কৰা গ'ল বাৰু ভিডিঅ'টো অলপমান ডিলে হৈ গ'ল মানে দিব নাপালোঁ মই এই এডিট কৰোঁতে সেই হৈ গ'ল বাৰু যি কি নহওক এতিয়াও যাই আছোঁ বৰ্তমান গাড়ী পাওঁ ন গাড়ী পাম চাগে আগত দেখি চ' এতিয়া ফাইনেলি আমি কলেজ আহি পাই গ'লোঁ গাড়ীত আহোঁতে মই ভিডিঅ' কৰা নহ'ল বাৰু চৰি সেইটো মানে অলপমান কিবা প্ৰব্লেম হ'ল সেইকাৰণে মই ভিডিঅ' কৰিব নাপালোঁ সেই এতিয়া ভিডিঅ'টো খেলি যাওঁচোন গাইছ চাওঁ কি কি অহা নাই কোনে কি কৰিছে ক'ত কি আছে কোনে আহিছে অহা নাই ভিতৰলৈ যাই পেলাই তো এনেকৈ আৰু আমি সুমি আহিতে দেখা পালোঁ যে দুজন মানি আমাৰ কণ চিষ্টাৰহঁতে ইয়াতে সেৱা কৰি আছে চ' আমি লাহে পিনে যাই সেৱা এতিয়া সেৱা চেৱা কৰি অলপমান হয় ঘূৰিলোঁ মানে চাহ তাহ খাওঁ মানে আকৌ ৰাতিৰ পৰাই লঘোণে আছিলোঁ চ' তাতে যাই কিনে চাহ খালোঁ ফাৰ্ষ্ট চাহ এতিয়া আকৌ আমাৰ মাইকতে এনাউন্স কৰিছে যে আমাৰ মানে বামুণৰ হোম পুৰা হ'ল এতিয়া আমি সকলোৱে মিলি সেৱা ল'ব লাগে চ' সেইকাৰণে বামুণেও মন্ত্ৰ মাতি আছে আমি মাতি আছোঁ লগতে সেনেকৈ আৰু ধুনীয়াকৈ সৰস্বতী মাৰ আমি সেৱাটো ল'লোঁ যিহেতু আমাৰ সন্মুখত 4 তাৰিখৰ পৰাই পৰীক্ষা মানে অহাকালিৰ পৰা পৰীক্ষা ভিডিঅ' কৰিছে আৰু যি কি নহওক এনেকৈ ভাতকেইটা খালোঁ আৰু গোটাকেইটা মিলি কিনে আৰু এইটো লাজ খাজা বুলি নকওঁ দিয়কচোন আৰু আমাৰে কলেজ আহি থাকিম আৰু তাই কি কয় গাইছ ফটো তুলিব আহিছিলোঁ এতিয়া ঘৰত যাম কি কম বাৰু ঘৰত যাওঁ এতিয়া মানে ঘৰত মানে আগে কলেজত যাওঁ কলেজৰ পৰা ঘৰত যাম তাৰপিছত স্কুলৰ পৰা বাবুকো ল'ব লগা আছে আমি এতিয়া ফটো তুলিব যাই আছোঁ চবে ফটো তুলি আছে আমি ফটো তুলিব পৰা নাই ন আমি পাওঁ নাই গাইছ ফটো উঠিব মোৰ মানে মেকআপটো গাইছ একদম ভোকৰা দি গৈছে 2বাৰমান এহেঁতৰ ঘৰত মই গ'লোঁ গাজতো মাৰিলোঁ আৰু কলেজত লাষ্ট বাৰ বুলি আমাৰ এতিয়া কামাখ্যা মন্দিৰত একবাৰ আহিলোঁ এনে ফটো তুলিবলৈ চালোঁ কিন্তু এতিয়া মানুহ পূজাৰী নাই মানে সেইকাৰণে ভিতৰত সোমাব নাপালোঁ আৰু মোৰ লগত আছে এইটো আমাৰ সৰস্বতী বাইদেউ ডাংকটি বাইদেউ জোৰাই জোৰাই দেখছ
সিঙ্গল মাৰি আছো সব জোৰা জোৰা দেখা পাই আছো আকৌ নহয় গাইছ নি কয় সিঙ্গল লাইফে বেষ্ট আগত দুখ গাইছ ইগলে হান সব চিনা গাইছ এটা চাৰি বহে ধৰ আমাৰ উচিত গলি কলেজত আহি কিনে দেখা পালোঁ ছাৰহঁতে ধুনীয়াকৈ আমাক মানে অহাকালিৰ পৰীক্ষাৰ কাৰণে আমাৰ শুভেচ্ছা যাচি আছে আৰু সেনেকৈ আমাক যদি সুন্দৰভাৱে আহি আমি উপস্থিত হওঁ গতিকে আৰু আমাৰ মাজত গতিকে তেওঁৰ বাহিৰে আমাৰ আটাইখিনি আহিছে বাৰু ধন্যবাদ গতিকে আমি ছাত্ৰ ছাত্ৰীখিনিক আমি আমাৰ আইডিয়েল একাডেমীৰ পৰা তেওঁসকলক পুনৰবাৰ তেওঁলোকক আমি যিটো ভিজিট কৰিলোঁ ভিজিট কৰি তেওঁলোকৰ যিটো খুঁটি নাতি হয়তো আমাৰ দৃষ্টিগোচৰ হৈছে আজি ইয়াত আৰু সেইবিলাক কথা পৰ্যালোচনা কৰাৰ সময় নাই গতিকে আমি তেওঁলোকক যাৰ যি অসুবিধাখিনি আমি জাগাতে গৈ যিখিনি ফাৰ্ষ্ট ইয়েৰ যিখিনি সৰস্বতী পূজাত এক্টিভলি লাগি আছে সেইখিনিক মই মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো মই বহুত কিবা কিবি কৰিম বুলি ভাবিছিলোঁ যদিও যোৱাকালি যিটো ঘটনা হ'ল তাৰ বাবে মই কৰিব নোৱাৰিলোঁ আৰু মোৰ যিখিনি কৰণীয় কাম বিশেষকৈ অমৰদাই পূৰা কমপ্লিটলি লিড লৈ আছে সেইটো কাৰণে মই অমৰদাক একেবাৰে স্পেচিয়েলি ধন্যবাদ দিছোঁ আৰু এনেকৈ আমি সকলো মেল মিটিং খতম কৰি এতিয়া আমি ঘৰমুৱা হ'লোঁ আৰু গাইজ ৰাইজ সকলো মিলিকে আমি বলক ঘৰলৈ বুলি যাওঁ ফটো তুলি আছে এতিয়া আমি যাব এবাৰ বাবুক লৈ যাওঁ গাইছ মানে বাবু এতিয়া আছে বাবু স্কুলত তাক লৈ যাওঁ এবাৰ হাইদি ক'ত যাওঁ বুলি ক যাওঁ আমাৰতো ৰাস্তাতে আৰম্ভ কৰিছে খাবা নাছে কিয়া যাই আছোঁ ৰাইজ এতিয়া ঘৰ গ'লে চ' গাড়ীত উঠছোঁ আৰু ঘৰ আহি পালোঁ ফাইনেলি এতিয়া আমি বোলো এতিয়া ঘৰ হমো গাইজ ফাইনেলি ঘৰ আহি পালোঁ ৰ'ব 1 মিনিট ৰ'ব মই কাপোৰখিনি খলালোঁ মানে একদম দিনটো এনেকৈ থাকিলোঁ নহয় আছোঁ সেইকাৰণে কাপোৰখিনি খলালোঁ তাৰপিছত ভিডিঅ'টো কৈছোঁ দেই ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল বাৰু বেছি দীঘলীয়া ভিডিঅ' নহ'ল তথাপিতো যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটো নতুনকৈ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা ৰাখিল আৰু যোনবিলাক ভিডিঅ' মই আগতে দি থৈ দিছোঁ বাৰু সেইবিলাক কিছুমানে চোৱা নাই যাতে সেইবিলাক চাই সেইটোৱে জনালোঁ আৰু বাৰু যি কি নহওক আৰু আপোনালোকক হেপী সৰস্বতী পূজা লাষ্টত বাৰু বাই বাই গাইজ লাভ ইউ অল মাই ফ্ৰেণ্ডছ এণ্ড জয় অসম হেপী সৰস্বতী পূজা